Hello everyone, this is my first mini blog আৰু মোৰ ইভিনিং টাইমটো কেনেদৰে স্পেণ্ড কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একাপ চাহ লৈছোঁ, তাতে চেনি চাহপাত দি দিছোঁ আৰু তাতে ইভিনিং টাইমটো মই এনেদৰেই পাৰ কৰোঁ একাপ চাহৰ সৈতে। আৰু তাতে দিলোঁ আদা দিয়া চাহ খাই মই খুবেই বেছি ভাল পাওঁ, সেইটো কাৰণে আদাৰো দি দিছোঁ। আৰু কোনে কোনে আদা দিয়া চাহ খাই পাব প্লিজ কমেণ্ট কৰি জনাবচোন দেই। আৰু ইয়াতে দিছোঁ আমুল পাউডাৰ, কাৰণ মই গাখীৰ চাহ খাই খুবেই ভাল পাওঁ, সেইটো কাৰণে আমুল গাখীৰ অলপ এড কৰি দিছোঁ। আৰু এনেদৰেই মোৰ চাহ হৈ গ'ল। আৰু আহকচোন এটা নেচাৰেল জেগাত বহি চাহৰ মজাটো লওঁ দুখন বিস্কুটৰ সৈতে। আৰু মোৰ চাহ কাপ এনেদৰে মোৰ ইভিনিং টাইমটো পাৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে, টাটা বাই বাই, টেক কেয়াৰ, লাভ ইউ অল। হেল্ল' এভৰিৱান, দিছ ইজ মাই ফাৰ্ষ্ট মিনি ব্লগ আৰু